আমাৰ হৈ গ'ল পেকিং আৰু এতিয়া আমি যাম প্ৰথমতে ক'লৈ যাম মন্দিৰলৈ যাম নেকি অঁ কি হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি আমি ওলাইছোঁ যাবলৈ ক'লৈ যাম এসাঁজ ভাতৰ কাৰণেও চিন্তা কৰিবলগীয়া হয় তেনেকুৱা কিছুমান মানে যিমান কেইজন পাৰোঁ আৰু আমি তেওঁলোকক কিবা এটা দিম বুলি ভাবিছোঁ আজি সেইটো কামতে ওলাইছোঁ ৰাতিপুৱা শুভ হওক আৰু আমাৰ দিনটো আজি তথাপিতো চাকি তাকি জ্বলালোঁ মন্দিৰত আৰু এতিয়া যাওঁ গোটেই বৰষুণ দি আছে আৰু এইভাগ কি মন্দিৰ এয়া দেৱাল ইয়াত তোমাৰ কালী মন্দিৰো আছে গণেশ মন্দিৰো আছে দুৰ্গা মন্দিৰো আছে যোৰহাটৰ দেৱাল মন্দিৰ খাব দেই মা আহিলে দিবা দেই আৰু তুমিও খাবা বাই 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 তুমি নকলিবা দেই আৰু গৰু আহিব গৰুৱে খাই দিব চাবা ইয়াত ভৰাই দিয়া মা ক'লৈ গৈছে মা ক'ত গৈছে মা ক'ত গৈছে নকলিবা এতিয়া মা ক'ত গৈছে এইটো ভালকে মাৰি পেলাই ইয়াত ভৰাই দিওঁ দেই তুমি মা আহিলে দিবা দেই নহ'লে গৰুৱে খাই দিব দেই বাই 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 কাম হৈ গ'ল আজিলে হৈ গ'ল দেখিলে পাৰ্টনাৰগৰাকীকো দেখুৱাই দিওঁ আহি পালোহি ইমানেই বৰষুণ যোৱাৰ পৰা এতিয়ালৈকে বৰষুণ নিদিলে এতিয়া আহিলোঁ মন্দিৰৰ পৰা আহি পালোহি আৰু এতিয়া অকণমান চাহ খাই লওঁ আমাৰ ইমানেই ভাগ্য ভাল আছিল যে আমি 8 প্লেট নিছোঁ একদম 8 প্লেটে জোখে 8জন মানুহে আছে আৰু দি থৈ আহিলোঁ তাৰপিছত এতিয়া চাহ খাই লওঁ তাৰপিছত আৰু ভাত খাবলৈ কিবা এটা বনাব লাগিব আজি বৰষুণত তিতাৰ কাৰণে বহুত গা বেয়া লাগিলে তাৰ কাৰণে শুই থাকিলোঁ মূৰটো খুব বিষালে আৰু এতিয়া ৰেডি হ'লোঁ মেলা চাবলৈ যাওঁ বুলি ইয়াতে মেলা আহিছে যোৰহাটত তো ভাবিলোঁ আমি দুজনীয়ে মেলা চাই আহোঁগৈ সেইকাৰণে ওলাইছোঁ আৰু আপোনালোককো দেখুৱাম চাই থাকিব ব্লগটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ওলালোঁ এতিয়া যাওঁ মেলা চাই আহোঁগৈ অকণমান বহুত দিনৰ পৰাই তাতে চলি আছে কিন্তু আমি যোৱা হোৱা নাই আজি সেইকাৰণে ভাবিলোঁ যাওঁ আৰু এইফালে আমাৰ বাইদেউ দুইজনী ওলাইছোঁ আহি থাকক আমাৰ লগতে আপোনালোকো এয়া আমি মেলাত পালোহি আৰু আহি থাকক আপোনালোক হেলমেট পিন্ধি তিতা হেলমেট পিন্ধি চুলি গোটেই তিতি গ'ল
সেইবিলাক চব নিজৰ গাত দুখ, বৰষুণত হেলমেট তিয়াই থৈ দিয়া। আৰু এতিয়া চাওঁ কিহত উঠিম, চাই থাকক আপোনালোকেও আমাৰ লগত। 10 টকা ন? কিমান টিকেট? 20। ডাঙৰ মেলা ন? এইবিলাক কি হয়? ইয়াত এইটো সেইবিলাক চোৱা কেৰামিকৰ সেইবিলাক। ইছ ৰাম, ভেৰিজনী এইবোৰ নোসোমাই অ'। অলপত এইটো একদম টকা পানীত পেলাই এতিয়া আমি টুপি দিলে। এতিয়া আকৌ যাম আৰু কি পাওঁ শ্বুট কৰিম। পইচা উৰাবলৈ আহিছো, উৰাই থৈ যাম। সুখমনে 20 টকা এটা দি দিয়া। এতিয়ালৈকে আমি দুজনীয়ে 30-30কে যোৱাইছো আৰু পইচা যোৱাৰ তাতে স্কেটচ কৰিব লাগিব ন? কৃষ্ণ ফাইনেলি এটাত উঠিম বুলি ভাবিছোঁ, সাহস গোটাই মেলি। মজা লাগিলে, উঠিলো তাত, মজা লাগিলে। 60 ৰুপিজ। নাই মই উঠি মোৰ বহুত ভাল লাগিলে। 60 ৰুপিজ লৈছিলে আৰু 60 ৰুপিজ পুৰা ৱচুল কৰি আহিছো আমি। বহুত ভাল লাগিলে মোৰ, এইবোলে অকণ মূৰ ঘূৰালে। হৈ গ'ল আমাৰ মেলা চাই, এতিয়া আমি যাওঁ ঘৰলৈ আৰু আপোনালোকক একেবাৰে লগ পাম ঘৰত গৈ। ঘৰ আহি পাই গ'লো আৰু এতিয়া বনাবলৈ লৈছোঁ কফি লৈ আহিছিলোঁ। কফি বনাওঁ, তাৰপিছত খাই লওঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যদিহে ছাবস্ক্ৰাইব কৰি থৈ যায় তেতিয়াহ'লে বহুত বহুত ধন্যবাদ।